তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। তো দেখাই আছোঁ ৰ'ব কি তো আহি গ'ল আজি সেই দিনটো যিটো দিনত আমি মানে কৈ আছিলোঁ যে আমি যাম বুলি কেদাৰনাথ। তো একদম ৰেডি আমি যাবৰ কাৰণে। জানেই চাগে চবেই কেদাৰনাথ যাম বুলি আমি দুবছৰ গাড়ী নিকিনাৰ আগৰ পৰা কৈ আছোঁ যে তাৰ গাড়ী ল'লে আমি কেদাৰনাথ যাম বাই ৰোড। তো যাবৰ কাৰণে ৰেডি পূৰা চাওক। তো এয়া আমি গৈ আছো, এতিয়া পালো হাজোৰ ট্ৰাফিক চাওক। তে মানে কিমান মান পাম আজি তোমাৰ মতে? জলপাইগুৰি মান পাম নে? জলপাইগুৰি পাব লাগে, কিন্তু জলপাইগুৰি খাব কাৰণে মই চলাব লাগিব, বুজি পাইছা না তুমি? বাপৰে বাপ। মানে কি হ'ল আমাৰ আমি মানে কি সন্ধিয়া ওলাই দিলো, কালি ৰাতিপুৱা ওলাতকে আজি সন্ধিয়া ওলাই দিলো। আজি যিমান দূৰ আগবাঢ়ি থাকিব পাৰো আৰু আমি য'তে ধৰক 9টামান বজাত য'তে হোটেল পাম তাতে থাকি দিম ন। য'তে ৰাতি যদি হোটেল নাপাওঁ গাড়ীতে থাকিব পাৰো আৰু আপোনালোকে চাই থাকিব, মোৰ ভিডিঅ'ও চাব দেই। গ্লেম গাৰ্লৰ নিচিনা বুলি আমি এতিয়া পালো কি বৰপেটা তিনিকে পইচা আমাৰ মালিক নি পইচা উঠি আছে। পইচাটো বেগটো দেখাই দিওঁ ৰ, লাইটটো পইচা লাইট জ্বলাই দিয়া, পইচা দিয়া বেগ দেখাচোন। য'তে যাম এইটোত মানে আমাৰ চব খোৱা পইচাবিলাক যিমান উঠাইছো, মানে তেলৰ পইচাটো মোৰ বেংকত গৈছে ডাইৰেক্ট, আৰু খোৱা পইচাটো এইটোত আছে। এইটো এতিয়া কি আৰু ভাল লাগছে, কিন্তু এইটো চেন্নাইৰ পৰা দাদাই আনিছিল। তো চেন্নাইৰ বেগ এতিয়া কেদাৰনাথত লৈ যাম। এয়া মালটো ইয়াতে আছে আমাৰ। প্ৰথমে 3000কে উঠাইছো, 9000 টকা। মানে আমাৰ তিনটাৰ আৰু পাৰ থৈ দিব এতিয়া 3000 টকা। পইচাটো কিয় নাই দি 1000 টকা দি মানে এইকেইদিন চলি থাকিম আৰু খোৱাটো, আৰু শেষ হলে আৰু উঠাম, শেষ হলে আৰু উঠাম। আৰু পাৰিলে আপুনি গ্লেম গাৰ্ড ওচৰত একাউণ্টত দি দিব, আমি মানে অলপ দুখীয়া নাই আৰু পইচাটো দিলে ভাল হয়। কেদাৰনাথ যোৱালৈ আমি অকল ভেজ খাম, মানে নন ভেজ। কোনো খাব খুজিলেও নাপায়, নামাই দিম গাড়ীৰ পৰা, নামাই দিম গাড়ীৰ পৰা নামাই দিম। চিকেন খাম আজি ফুৰ্তি কৰিম বুলি কৈ চিকেন ইয়ে দবাই থাকে। ই যে মাংস আনিলে ঘৰত কি কয় গম পাইছে নাই? মই এক পিছে খাম, নাখাওঁ, কিন্তু সিয়ে লাষ্টত সিয়ে বেছিকে খায়। আজি মানে পাৰ্থ ফেচিয়েল ডিসেল কৰি পুৰা গ্লো ৰিলকি আছে। পাহাৰীয়া ছোৱালী চাব তোমাৰ কাৰণে চাম, মই চাম। এইবাৰ টাকলাৰ মাথাত চুলি আহি যাব। বল জয় জগন্নাথ, জয় জগন্নাথ বোলে, জয় কেদাৰনাথ, জয় কেদাৰনাথ, জয় কেদাৰনাথ। পাপু বেলেগ দেখোন আজি ৰসলে পইচাটো ঘটি লওঁ ৰ পইচা। তো আহি পাই গ'লো আমি এতিয়া আলিপুৰদুৱাৰ। অলমষ্ট কেইটা বাজিল? আমি 10:30 মানত আহি পাইছোঁ আলিপুৰদুৱাৰ। তো আজি আৰু ইয়াৰ পৰা নাযাওঁ বুলি ভাবিছোঁ, ইয়াতে থাকিম এইখনত। মানে আগতেও দাৰ্জিলিং যাওঁতে ইয়াতে খাইছিলোঁ, ভাল আছিল, ইয়াত থাকিম বুলি ভাবিছোঁ আজি। তো চাই লওঁ কেনেকুৱা হোটেলখন। এনেই ভালেই আমি জনাত। তো ইহঁতে ভিতৰত গৈছে, ৰুমখিনি বুক কৰি ল'লে। এতিয়া খাই লৈ আজি ৰাতি ইয়াতে থাকোঁ। তো ব্লগটো কণ্টিনিউৱে কৰিম, আজিতো বেছি কৰা নহ'ল। তো ব্লগ কি আছে খাই লওঁ, চাই লওঁ। তো এতিয়া খাই লওঁ আমি কি আছে চাওক। ৰুটি মানে এনে বুফেটো লৈছোঁ আমি না। বুফেটো লৈছা না? কিমানকৈ দাম? 150। একে কথা। এইটোকে তৰকা, দালি, ৰুটি এইখিনি দিছে আৰু নৰ্মেল আৰু। তো খাই লওঁ আৰু খাইছোঁ। গুড মৰ্ণিং গাইজ, উই আৰ লাইভ ফ্ৰম অভয়াপুৰী। কি অভয়াপুৰী নহয়, আলিপুৰদুৱাৰ। বা পুৰা ৰেডি। গুড মৰ্ণিং চবকে দিলোঁ আমি। আজি আমাৰ ডেষ্টিনেশ্যন কি? আজি যিমান পাৰোঁ সিমান যাম। 1000 কিলোমিটাৰ ডেষ্টিনেশ্যন আজি আমাৰ। পুৰা একদম সেই ব্লগ। এইটো এটা ভাল লাগে বহুত। গুড মৰ্ণিং ইমান দেৰি কৰি গুড মৰ্ণিং দিব আহিছা এতিয়া? হা, এতিয়া আমি যাম। আজি ডেষ্টিনেশ্যন কি? চবে ছোৱালীবিলাকক দুখ দিয়ে হা, ইমান দেৰি কৰি। আজি কাৰ দেৰি হৈছে? পাপা কি কৰি কোন হ'ল এতিয়া? আজি অলপ হৈছে পাপা কি পৰা হা। তো এইখন কিহত আছিলোঁ আমি? এইখনত আছিলোঁ আমি। তো এতিয়া কেইটা বাজিল? 6টা। পুৰা এতিয়া ষ্টাৰ্ট দিম, তাৰপিছত দেখা যাব কি হয়। কিমান বা কাৰ বাইক। মোৰ হাজবেণ্ডে কি অকলে বেগ ভৰাই থাকিব নেকি? ভৰোৱা দিয়া, মই কেমেৰা ধৰিছোঁ দে। কেমেৰা লৈ ঘূৰি থাকিব লাগে। ভৰ আমাৰ দিয়ে আৰু আজিৰ পৰা বেগ নভৰাই। একদিন ভৰালে চবে একদিন ভৰাব বেগবিলাক।
সেইকাৰণে আমি নানোৱে বেগ তো আহি পাই গ'লো আমি কি চিলিগুৰি পাম আৰু তো চাহ খাব সোমাইছোঁ ৰোড চাইড আৰু বঢ়িয়া লেমন টি বনাইছে আপোনালোক দেখাই আছোঁ ৰ'ব খাই পিনে আৰু টেষ্টটো কৈ আছোঁ মজা টেষ্ট হৈছে তো আমি আহি এতিয়া পালোঁ ফাটাকুকুৰ ৱেষ্ট বেংগল মানে ইপিনে আমাৰ গ্লেম গাৰ্লৰ মানে খুব টোপনি মানে দেখা নাই চশমাৰ আঁৰত মানে এই বিষাক্ত মানে টোপনি চকু মুজি মানে পাপুও শুই আছিল এতিয়া মানে অলপ হৈছে আৰু এটা কথা বা কৈ দিছোঁ কথাটো কওঁ হেলমেটৰ কথাটো ইয়াতে মানে হেলমেট চেলমেটৰ চিন্তাই নাই টেনচনে নাই ন কিবা আমাৰ তাতে দুটা হেলমেট লাগে ইহঁতে এটাও নিপিন্ধে মানে আৰু ৰাস্তাৰ মাজত মানে নকওঁ আৰু এটা হাইৱে নে কি বুজি নাপাওঁ মানে ৱেষ্ট বেংগলখন মানে গুৱাহাটীতকৈ ন আপোনাৰ অসমতকৈ কলকাতাখন বাৰু ডেভেলপ হয় কলকাতা ডেভেলপ কিন্তু অসমতকৈ এনে ৱেষ্ট বেংগলৰ মানে নৰ্মেল এৰিয়াবিলাক মানে ধৰক 10-15 বছৰমান পিছত আছে 10-15 বছৰমান পিছতে আছে কি কম উঠাই খাব হৈছে ফাটা কুকুৰ পাইছোঁ তো এতিয়া আমি আহি পালোঁ কেইটা বাজিল এতিয়া বাজিল বাৰু 10:20 তো এতিয়া আমি আহি পালোঁ অলমষ্ট মানে এতিয়া আমি ৱেষ্ট বেংগল ক্ৰছ কৰিম তো এতিয়া খাব সোমাইছোঁ কিবা ডিপ হোটেল নে কি এখন মানে খাটিয়া ধাবা টাইপ আৰু বহুত ট্ৰাক চাক ৰখি থাকে আৰু এনেকুৱা ইয়াতে খায়ো মজা আছে মানে ব্ৰেকফাষ্ট কৰিব সোমাইছোঁ তো মানে কালি মানে যোৱাকালি কি হ'ল আপোনাৰ যোৱাকালি আমি আহি ক'ত আলিপুৰদুৱাৰ এইখিনি থাকিলোঁ ৰাতিপুৱা আমি 6টামানতে ওলাই দিছোঁ 6টামান ওলাই দিয়াৰ পিছত এতিয়া অলমষ্ট আমি ধৰক আৰু আধা ঘণ্টামান পিছত বিহাৰত সোমাম আৰু তাৰ পৰা আজি মানে লক্ষ্ণৌ UP পাব চেষ্টা কৰিম আৰু তো চাওঁ আৰু কিমান দূৰ সম্ভৱ হয় এতিয়া খাই লওঁ ইয়াতে ব্ৰেকফাষ্টটো কৰি লওঁ দেখাই আছোঁ এটা দিছা তো আহি পালোঁ আমি কি পাম এতিয়া মুজফ্ফৰাবাদে পামেই তাৰপিছত আমাৰ কি হৈ গ'ল এই হৈ গ'ল টায়াৰ পামচাৰ মুজফ্ফৰাবাদ তো এতিয়া টায়াৰ পামচাৰ কেনেকৈ যাবা এতিয়া টায়াৰ পামচাৰ এই ব্যৱস্থা কৰিছে কি হৈছে বাপ হৈছে বন্ধ কৰি দিওঁ এয়া পুৰা একদম কৰি আছোঁ একদম আৰু পুৰা হৈ আছে ৰ'দত একদম অৱস্থা বেয়া এটা দুখৰ খবৰটো হ'ল যে আমাৰ টায়াৰ পামচাৰ হৈ গ'ল টায়াৰ চাওক কি হ'ব এতিয়া লগাব জানানে কোনোবাই আমি জানো বাবু জানিবানে ইজি কিন্তু এই ৰ'দতে ৰখি থাকিব লাগিব এতিয়া চোৱা না বৰ বেয়াকে ফাটিলে এইবোৰে অকণ ভয় লাগে হাইৱে হয় চাওক না ইমান ধুনীয়া ৰাস্তা কেনেকে ফাটিল বা বহুত টাইম চলাইছে সেইটো হ'ব পাৰে তো আহি আমি কি পালোঁ বা কি পাইছোঁ বিহাৰতে আছোঁ এতিয়া খাব লাগে খাবৰ কাৰণে আমি কিবা এখন পাইছোঁ ৰ'ব মানে কি ক'ম মানে বিহাৰত মানে খাবৰ কাৰণে একো নাই গম পাইছেনে মানে দোকানে নাই ইহঁতে নাখায় নেকি বাহিৰত ভগৱানে জানে কিবাকৈ এখন বিচাৰি পাইছোঁ মানে ৰাস্তাত ষ্ট্ৰীট ফুড বেছিকৈ খাই চাগে ৰেষ্টুৰেণ্ট টাইপৰ ৰেজৰ্ট টাইপৰ একো নাই এখন পালোঁ বিচাৰি এইখন কি নাম বা দ্য কুইক শ্বপ ফেমিলি তো ইয়াতে দেখাই আছিলোঁ কি খাওঁ এটা খাব লাগিব বহুত ভোক লাগছে কেইটা বাজিল আমাৰ টায়াৰো পামচাৰ হ'ল ন মাজত তো এতিয়া মানে কেইটা বাজিল 4:30 বাজিল ইহঁত দুটা ক'ত অহাই নাই তো ৰ'ব দেখাই আছোঁ তো এয়া ভাত চব্জি দাইল যিহেতু আমি ভেজে খাই থাকিম এইকেইদিন মন্দিৰ গৈ পোৱালৈ নন ভেজ নাখাওঁ তো ভেজে লৈছোঁ ইয়াতে এখন ধুনীয়া ৰেষ্টুৰেণ্ট টাইপৰ পাইছোঁ বিহাৰতে ভাল লাগিছে কেনেকুৱা খানা তুমি চশমাটো খোলা আকৌ আমি ইয়াৰ পৰা মুজফ্ফৰপুৰ পাবৰ কাৰণে কিমান দূৰ আছে
আপোনাৰ ঠিকে আছে কিবা প্ৰব্লেম হ'লে দি দিবা কমপ্লেইন বক্সত আজি আমাৰ চব ভালে লাগিছে জানেতো ঠিকেই হৈছে চাই থাকক আগলৈ খানা বঢ়িয়া বাকী খানা বঢ়িয়া সিহঁতে মোক কওঁতে মই বোলে ভিডিঅ' এটা কৰি থওঁ এইটো আগচাইডে বা এতিয়া ড্ৰাইভ কৰি আছে প্ৰণৱ আৰু মোক মই একদম মানে পুৰা একদম কমফৰ্টেবল ঘৰত পিন্ধা ড্ৰেছে পিন্ধি লৈছোঁ কাৰণ জাৰ্ণিৰ টাইমত আমি একদম কমফৰ্টেবল কাপোৰ পিন্ধিব লাগে নহ'লে পুৰা ফাটি যায় কি আছে আৰু দে তে আৰু যাই থাকো ফোন কেইটামান আছে কৰি ল জাৰ্ণি কেনেকুৱা লাগিছে ক জানি ভাই এহে পুৰা বানছি গতে সেনকে কৈছি জানি মজা গুলি আৰু আগলৈ আৰু যদি কোনোবা আহিব বিচাৰিছে আহিব মানে মজা লাগে আৰু গোটেই মজা লাগে মানে যতে ইচ্ছা তাতে ৰখাব পাৰি যতে ইচ্ছা খালি লগৰ লগত আহিব ফেমিলিৰ লগত আহিলে বৰ হ'ব মানে বৰ হ'ব যদি ফেমিলিৰ লগত আহে বৰ আৰু হ'ব নোৱাৰিব ফেমিলি আৰু মা দেউতাহঁতৰ বয়সৰতো মানুহটো আহিব নোৱাৰিবই বাৰু ইমান দূৰ গাড়ীত কিন্তু মানে মজা লাগিছে এতিয়ালৈ চব ভালে পাই আছো মজা একদম চাহ খাওঁ পুৰা তাৰপিছত হ'ব এইখনতে আমি চাহ খাইছো কি নাম ফেমিলি পেট্ৰল পাম্পৰ লগতে যা বল দে হ'ব দে এই কাৰণ দেখে থাকিব নোৱাৰি এই কাৰণ কিমান দেখে থাকিম আৰু ব্লগৰ অকল আমিও উঠো ইও উঠাক অকল এই দেখে লাভ নাই না মানুহে কয় ন জাগাবোৰ বেয়া অলপ ভয়ংকৰ আমি একো ভয়ংকৰ পোৱা নাই একদম ছেফ হয় মানে কথাটো এনেকুৱা যে চব ঠাইতে ভাল বেয়া মানুহ থাকে আমি এটাও বেয়া পোৱা নাই ক'তো না বিহাৰত না বেংগলত ভগৱানৰ নামত আহিছো ভগৱানৰ নাম লৈছো আমাক ক'তো একো প্ৰব্লেম হোৱা নাই তো জয় ভোলেনাথ জয় কেদাৰনাথ হৰ হৰ মহাদেৱ হ'ব মহাদেৱ হা হ'ব মহাদেৱ হ'ব মহাদেৱ আহি পাই গ'লো আমি এতিয়া কিষাণগঞ্জ তো আজি ইউ পি কিষাণগঞ্জ তাতে থাকিম বুলি ভাবিছোঁ তাত যোৱাৰ আগতে মানে হোটেল যোৱাৰ আগত ইয়াতে কিবা খাই লওঁ এইখন দোকানত বিজয় হোটেল এণ্ড ফেমিলি কিবা হয় আৰু ৰেষ্টুৰেণ্ট নেকি তো তাতে খাই লওঁ মানে পানীৰ দিছোঁ এটা ৰুটি দিছোঁ পানীৰ ৰুটি আৰু কি দিলে ভাত এইখিনিয়ে দিছে আৰু মানে দুপৰীয়া খাইছোঁ ভালকৈ আৰু এতিয়া অলপ খাই লৈ গৈ থাকোঁ আহি গ'ল আমাৰ খানা মজা খানা একদম ৰুটি ডাল পনীৰ একদম মজা চবকেইটা বহি গৈছোঁ খাবৰ কাৰণে একদম মজা তাৰপিছত পিঁয়াজ